Underwater, you can't breathe here. You've been looking for somebody like I've been looking for somebody like you. I've been looking for somebody like you. Good morning guys, একদম মোৰ ঘৰৰ পৰা ৰাতিপুৱাৰ পৰা কিবা এটা প্লেনিং কৰিছিলোঁ কিন্তু উপায় নাই বৰষুণ দি দিলে আৰু একো নাই বৰষুণ দিল আৰু প্ৰথমে থ্যাংক ইউ সো মাচ অতি কম সময়ত আপোনালোকে মোৰ 100 সাবস্ক্ৰাইবাৰ কমপ্লিট কৰাই দি দিছে মানে মোৰ 100 জন নতুন বন্ধু পাই গ'লো তো সেইটো কাৰণে বহুত ভাল লাগিছে আশা কৰোঁ আপোনালোকৰ সাপোৰ্ট আৰু পাই থাকিম তো প্ৰথম 100 মানে বহুত ডাঙৰ হয় মোৰ কাৰণে তো আজি চাওক ব্লগটো You can't breathe here. You've been looking for somebody like me. I've been looking for somebody like আৰু গাইজ ঘৰৰ পৰা বৰষুণ কমাৰ লগে লগে মানে কি হ'ল সমীৰণ বুলি মোৰ লগৰ এজন আছে তাৰ ঘৰত আহিলোঁ তাৰ আগতে আজি আমি স্কুটি আনিছোঁ মানে কি সমীৰণৰ দেউতাকৰ হয় বহুত মানে আগৰ মডেল হয় এইখন লৈ অকণমান মানে ই আমাক মানে সমীৰণে তাহাঁতৰ গাঁৱৰ অলপ দেখাব তাৰমানে তো out of time. I need you right here by my side. আৰু কি জানেনে মই যিহেতু ইফালে আহিছিলোঁ ইহঁতৰ এটা বস্তু মই দেখা পালোঁ আপোনালোকে চাওক কি জানে পাগলে আজি বাদ দিয়ক মানে কি হ'ল ইয়াতে পানী উঠিলে এনেকৈ জাল দি থৈ দিয়ে মানে পানী আহিলে তাৰে মাছটো পৰে যোগাৰ আমাৰ মানে মানুহ হিচাপে ন মানুহ হিচাপে কি কি যোগাৰ ওলাই And I can be everything you want. 'Cause you can be, yeah. তো সমীৰণৰ ঘৰৰ এটা বস্তু দেখা পালোঁ আৰু এতিয়াতো নাই নহ'লে কামৰ চামাৰ খাই মুখ চুখ ফুলি যাব এইটো হৈছে মানে মোৰ মৌ পুহে তাৰমানে সি মোক ক'লে কোনোবা ৰাণী চেনি আহে বোলে আহি বছৰত উঠি মানে এইটো আকৌ জন্ম পায় নেকি সেনেকৈ আৰু কিন্তু এই বস্তুটো আগতে দেখিছিলোঁ মই আগৰ বস্তুটো চাই লওক কিন্তু আৰু নালাৰিব আৰু মুখ চুখ ফুলি আৰু বেছি শকত হৈ যাব এতিয়া আমি সমীৰণৰ ঘৰত আহি চাহ খাই আছোঁ Underwater, holding on to me, and I won't let go. Taking back the pieces. আৰু সমীৰণৰ ঘৰত অহা মেইন উদ্দেশ্য কি জানেনে কি ধুনীয়া ছবি আঁকে ই মানে জুবিনদাৰ কাৰণে এখন ছবি আঁকিছে মানে এইখন চাব পাৰে অলপ পোহৰটো ভাল নাই ক'ৰবাত ভাঙলি আৰু গোটেই মোকে ভাঙি দিব ক'ৰবাত এখন জুবিনদাৰ মানে সি আঁকিছে তাৰমানে আৰু ইয়াৰ ৰুমটোত আপুনি সোমালে এনেকুৱা লাগিব মানে সি নিজে কিবা ক্ৰিয়েটিভ মাইণ্ডত বহুতখিনি বস্তু বনাইছে আৰু কয় না যিবিলাক আৰ্ট চাৰ্ট কৰে সিহঁতে মানে অলপ মাইণ্ডবিলাক ক্ৰিয়েটিভ হয় সঁচাকৈ মানে ক্ৰিয়েটিভিটিটো মানে ধুনীয়াকৈ আনিছে আৰু এইখন হৈছে তাত দেউতা মানে সমীৰণৰ দেউতাকৰ মানে ফটো মানে এইখন সমীৰণৰ মামাকৰ ফটো হয় মই ফুলতে দেউতাক বুলি কৈছিলোঁ মামাকৰ ফটো সি নিজে আঁকিছে মানে আৰু ইয়াৰ আপুনি চাব পাৰে গোটেই ৰুমটো একদম ধুনীয়াকৈ বনাই Holding on to me, and I won't let go. Taking back the pieces I can see you. Underwater, holding on to me, and I won't let go. Taking back the pieces of the love we know. I can see you. Underwater, holding on to me, and I won't let go. Going deep, going deep, yeah. আৰু সমীৰণে যিটো মানে কোৰ্চ কৰি আছে আৰ্টৰ ই মোটামুটি 5 বছৰৰ কোৰ্চ কৰি আছে অলৰেডি সি 2 বছৰ কমপ্লিট কৰিলে আৰু যদি আপোনালোকে এইবিলাক ক্ষেত্ৰত ইণ্টাৰেষ্টেড হয় মানে আৰ্ট চাৰ্ট কৰা কিবা কিবি কৰা আপোনালোকেও এনেকৈ কলেজত প্ৰফেচনেলি আপোনালোকে শিকক ভাবিছিলোঁ ইয়াৰ যিবিলাক আৰ্ট চাৰ্ট কৰে ন মই অকণমান উঠাম আৰু কাৰণ মোৰ যেতিয়া আহোঁ ভাল লাগে দেখা পায় সেইটো কাৰণে ভাবিছোঁ মোৰ মানে ভিডিঅ' এটা ছেভ কৰিম বুলি ভাবিছিলোঁ আৰু তো সেইটো কাৰণে উঠালোঁ আৰু পিছত ই ভাল কি বনাই দেখাম পিছলৈকে ইয়াৰ যিটো ইনষ্টাগ্ৰাম আইডি আছে চাব আপোনালোকে আমাৰ হৈ গ'ল সমীৰণৰ ঘৰত খালোঁ ল'লোঁ ধুনীয়াকৈ মানে আমাক বিস্কুট চিস্কুট চাহ তাহ খুৱাই পেট ফুল কৰি দিলে আৰু তো লগতে মানে
আজি কথাটো হ'ল কি ব্লগটো ইয়াৰ ঘৰত মানে আহিম বুলি ভাবিছিলোঁ সেইটো কাৰণে আহিলোঁ আহি অলপমান মানে আপোনালোকক দেখালোঁ আৰু মোৰ যিহেতু চাব মন আছিলে ময়ো চালোঁ আপোনালোকক দেখালোঁ অখুৰি যাওঁ দিয়ক ভাত বেলেগ দিনা খাম দিয়ক আজি আৰু আমি এনেই আহিছোঁ আৰু I can see you underwater. অ'কে গাইজ গুড মৰ্ণিং মানে আৰু কি হ'ল মই এতিয়া ঘৰৰ পৰা ৰিটাৰ্ণ হৈ আছোঁ কামলৈকে আৰু কি কৰিম হাজিৰা কৰিব ওলাইছোঁ আৰু ভাবিছোঁ অকণমান আজি এই যাওঁতে কিবা অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মানে মোৰ এটা জেগা আছে যাবৰ কাৰণে যিটো মই সৰুৰ পৰা শুনি আছোঁ যোৱা নাই কিন্তু আজি ভাবিছোঁ আপোনালোকক দেখুৱাৰ মানে হেৰিতে ময়ো চাই লওঁ সেই হিচাপে ওলাইছোঁ Holding on to me and I won't let go. Taking back the pieces of the love we know, and we will grow. আৰু গাইজ এইটো হৈছে মানে মেৰ ঘৰ আপোনালোকে হয়তো সৰুতে শুনিছে যেতিয়া আপুনি ভাত চাত খোৱা নাছিল কিজানি ঘৰত তেতিয়া আপোনাৰ মা দেউতাই এইবিলাক কাহিনী শুনাই হেৰি কৰিছিলে তো এইটো হৈছে চান্দো সদাগৰৰ মেৰ ঘৰ ইয়াৰ এটা সৰু ষ্টৰী আছে আৰু মই এই জেগাটো সৰুৰ পৰা শুনি আহিছিলোঁ কিন্তু মই অহা নাছিলোঁ আৰু ইয়াৰ ষ্টৰীটো অকণমান শ্বৰ্টভাৱে কৈ দিওঁ মানে কথাটো কি ইয়াৰ এখন সদাগৰ আছিল মানে ৰজা আৰু আগৰ দিনত ৰজা মানে আমাৰ এতিয়াৰ দিনৰ যিটো আম্বানী তেওঁ মনসামাক পূজা কৰা নাছিল আৰু সেইটো কাৰণে মনসামাই কি কৰিছিলে মানে তেওঁৰ লগত চেলেঞ্জ কৰিছিলে যে তেওঁ যিকেইটা ল'ৰা আছিলে গোটেই ল'ৰাকেইটাক তেওঁ মাৰিব বুলি কৈছিলে আৰু 6জন তেওঁ ল'ৰা আছিল তাৰে 5জনক মাৰিছিলে আৰু লাষ্ট যিজন ল'ৰা আছিলে তেওঁ মানে ইয়াতে ঘৰ এটা বনাইছিলে আৰু ঘৰটো বনাইছিলে আৰু তেতিয়াই মানে মনসামাই যিজন মিস্ত্ৰী বনাইছিল তেওঁ কৈছিল যে কি এটা সৰুকৈ ফুটা ৰাখিবি যাতে মই সোমাই মানে মনসামাই সোমাই সেই ল'ৰাটোক মাৰিব পাৰে আপোনালোকে আৰু এটা কথা শুনিছে বেউলা লক্ষীন্দৰ সেই ষ্টৰিটো ইয়াৰ লগতে হয় মানে লক্ষীন্দৰ তেওঁৰ লাষ্টজন ল'ৰাৰ নাম মানে মেৰঘৰটো এতিয়া নাই বাৰু গোটেই এইখিনি জেগাতে মেৰঘৰটো আছিল মানে গোটেই মেৰঘৰটো ভাঙি এইবিলাক আগৰ দিনত শিল আপুনি চাব পাৰে গোটেই শিল মানে এনেকুৱা আগৰ দিনৰ আছিলে এতিয়াতো মেৰঘৰ নাই কিন্তু যিবিলাক ধ্বংস স্তূপ নে কি কয় ধ্বংসৰ যিবিলাক শিল আছে সেইবিলাক ধুনীয়াকৈ ইয়াতে ৰাখি থৈছে তো আপোনালোকে আহি কেতিয়াবা এবাৰ চাই যাওক আৰু Taking back the pieces of the love we know, and we will. আমাৰ অসমত এনেকুৱা কিছুমান জেগা আছে যিবিলাক আমি গমেই নাপাওঁ যিবিলাক আমি সাধু কথা আগতে শুনিছোঁ যেনেকৈ মেৰঘৰ ঠিক তেনেকৈ আজি মেৰঘৰটো দেখালোঁ আপোনালোকক মেৰঘৰটো নায়েই বাৰু যিখিনি পাৰোঁ দেখালোঁ তো আপোনালোকে আহি চাই যাওক গম পাব কেনেকুৱা কি অকণমান টাইম বেছি দীঘলীয়া নহয় 6 গাঁৱৰ পৰা বেছি টাইম নালাগে আপোনালোকক তো গাইজ আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বাবাই লগ পাম নজনা ভিডিঅ'ত এতিয়া যাওঁ নহ'লে চাকৰি গুচি যাব Taking back the pieces of the love we